অভাৱতে মিডিল ক্লাছ ফেমিলি যে নাৰী ধান্দা কৰিবলৈ লাগি গ'ল এইকাৰণে অভাৱতে মিডিল ক্লাছ ফেমিলি যে নাৰী ধান্দা কৰিবলৈ লাগি গ'ল এইকাৰণে चुप हो जा सातवीं फेल मस्त जोक मारा रे ये हंस रे हलकट हंस তই বোলে মোক 20 টকাত তই মোক দেহা বিক্ৰী কৰিবলৈ কওঁ হা হে পূৰ্বাঞ্চলী গগৈক ইমান ডাঙৰ কথা কোনেনো কৈছে মোক কাষ্টমাৰৰ কথা কয় তই মানে দালাল হয় হহ দালালি কৰিবলৈ আকো জেগা পোৱা নাই বন্ধুসকল আপোনালোকে চাইছেনে আমাৰ সকলোৰে মৰমৰ আমাৰ জিএছবি দাদাৰ বন্টিৰ লগতে মানে দে ব্যৱসায়ী দান্দা কৰিব ধৰিছে नहीं কেইজনী এই দালালত 20 টকা 10 টকাকৈ বেছি আছে কচোন বন্ধুসকল আপোনালোকে চাইছেনে মানে 20 টকাত বন্টিজনীক বিক্ৰী কৰিব ধৰিছে এইটো মাল কোনোবাই 20 টকাত কিনিব নেকি আপোনালোকেই কওক হা তই নাৰী ব্যৱসায় কৰ মানে বন্ধুসকল আপোনালোকে চাইছেনে মানে বন্টিজনী 20 টকাত নিবিকে আৰু তেওঁৰ পইচা বেছি লাগিব কাৰণ তেওঁৰ বয়সটো বৰ্তমান মাত্ৰ 23 বছৰ আৰু 23 বছৰত কোনোবাই 20 টকাত বিক্ৰী হ'ব নেকি সেইকাৰণে মানে তেওঁ ভিডিঅ' বনাই আপুনি বা মোক কৈ আছে মই 20 টকাত কিন্তু বিক্ৰী নহওঁ মোৰ আৰু পইচা বেছি লাগিব কিন্তু বন্ধুসকল আপোনালোকে চাইছে তেওঁৰ চেহেৰাটো তেওঁ নিজে কৈ আছে তেওঁৰ বয়স বোলে 23 বছৰ কিন্তু আচলতে দেখাততো বুঢ়ীৰ নিচিনাই মোক একাৰে 20 টকাত বেছি কৰি আছ নে কি কাষ্টমাৰৰ কথা কৈ আছ আৰু বন্ধুসকল আপোনালোকে চাইছেনে মানে বাইদেউ কৈ আছে যে মই 20 টকাত কিন্তু বিক্ৰী নহওঁ মানে মিলামিলি কৰিব লাগিব আৰু বন্ধুসকল মানে কি কম আপোনালোকে কি মিলামিলি কৰিব আপোনালোকে নিজেই কৰি লওক যোনে নাৰী ব্যৱসায় কৰে সেইবিলাকেহে গম পায় এইবিলাকৰ কথা বন্ধুসকল আপোনালোকে চাইছেনে মানে বন্টিজনী নতুনকৈ আহিছে সেইকাৰণে ইমান দৰ দাম নাজানে আৰু সেইকাৰণেই কৈছে কিমান টকাত বিক্ৰী হয় নহয় মই নাজানো আপোনালোকেহে জানে এতিয়া আপোনালোকে বিবেচনা কৰি চাওক তইতো মোক 20 টকাত বেচিম বুলি কৈছ তই 5 টকাত বেচি দে ओ भाई व्हाट द फक বন্ধুসকল আপোনালোকে চাইছেনে মই অকমান আগতে যিটো কথা কৈছিলো যে বাইদেউৰ লগত অকমান মিলামিলি কৰিলে মানে মিলি যাব আৰু এতিয়া বাইদেউ নিজৰ মুখেৰে কৈ আছে যে 20 টকা নালাগে 5 টকা দিলেই হৈ যাব কাৰণ বন্ধুসকল চেহেৰাটো চাব লাগিব 20 টকা এটা মানে পাবলৈ হলে কিমান কষ্ট কৰিব লাগে আপোনালোকে জানে আৰু চাইছে বাইদেউ এতিয়া মানে মিলি গ'ল এতিয়া 5 টকাতে মানে বাইদেউ যাব খোজে 5 টকাত বেচি দে मजा आया और मैं ये जो मजा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूं अभी मजा आएगा ना भिड़ो এতিয়া মুখটোতো সপোনতো নাপাওঁ তই 20 টকাত সপোন কি মানে 10 জন অকল আপোনালোকে চাইছেনে যে বন্টিজনী কৈ আছে যে 20 টকাৰ কথা যদি তহঁতে ভাবি থাক তেতিয়া সপোনতো মুখ নাপাওঁ তহঁতে 5 টকা এটা মানে যোগাৰ কৰ আৰু আহি যা বন্ধুসকল বাইদেউ আজিকালি 5 টকাতে মানে বিক্ৰী হৈ আছে কি কম আৰু বন্ধুসকল ক'বলগীয়া ভাষা নাই মোৰ কথা নহয় বাইদেউ নিজেই কৈ আছে আৰু আপোনালোকে শুনিছে বাইদেউ যিবিলাক কথা কৈছে মই তাৰহে ৰিপ্লাই দি আছো বন্ধুসকল আৰু আছে আপোনালোকে চাই লওক তই এনেওতো দালাল হয় মাইকী দালাল চব জানো তই কাষ্টমাৰৰ কথা জানো বন্ধুসকল তোমালোকে চাইছানে মানে বন্টিজনী কৈ আছে আমি বোলে দালালি কৰোঁ বন্ধুসকল কি দালালি কৰিলো মই কিন্তু বুজা নাই তোমালোকে কি বুজিছা মোক জনোৱা বন্ধুসকল মানে তেওঁ নিজে কৈ আছে আকৌ আমাক লগত টানি আছে আমি বোলে দালালি কৰি আছো আৰে আমি অকল মিলামিলিটোহে কৰি দিছো যে 20 টকাই কোনোবাই দিব নোৱাৰিলে মানে মিলামিলি কৰিলে হৈ যাব আৰু আপুনি অকমান আগতে কৈছে যে 5 টকাটো হৈ যাব হেতু কথাই কৈ আছো বন্ধুসকল আপোনালোকে চাইছানে মানে কি কৈ আছে আমাক কেনেকৈ পায় সেইটো মোক শিকাই দিছ বা বন্ধুসকল আপোনালোকে কওকচোন মই কিবা কাষ্টমাৰৰ কথা কৈছো নেকি বন্ধুসকল আপোনালোকে ভাবি চাওক তেওঁ নিজেই অকমান আগতে কৈছে যে কোনোবাই যদি 20 টকা দিব নোৱাৰে 5 টকাতে মিলি যাব আৰু মই এটা কথাই কৈছিলো যে মিলামিলিত গলে যিকোনো কামই সম্ভৱ হৈ যায় বন্ধুসকল আকো কৈছে মই দালাল মানে তেওঁ কি পাইছো তেওঁ নিজে কৈ আকো নিজেই কৈ আছে বন্ধুসকল মানে কি হৈছে ছোৱালীজনী বন্ধুসকল আপোনালোকে কি কয় প্লিজ কমেন্ট এটা কৰি জনাব অভাৱতে মিডিল ক্লাছ ফেমিলি যে নাৰী ধান্দা কৰিবলৈ লাগি গ'ল এইকাৰণে বন্ধুসকল আপোনালোকে চাইছেনে মানে ছোৱালীজনী এইবোৰ কি কৈ আছে কি বকি আছে
বন্ধুসকল এতিয়া আকৌ মিডিল ক্লাছ ফেমিলিলৈ গুচি গ'ল। মিডিল ক্লাছ ফেমিলিয়ে বোলে নিজৰ শৰীৰ বিক্ৰী কৰি চলি আছে। বন্ধুসকল এইজনী ছোৱালী মানে আমাৰ অসমৰ বৰ্তমান বহুত সন্মান নষ্ট কৰি আছে, বহুত মহিলাক বেয়া কৈ আছে। বন্ধুসকল মই এটা কথাই ক'ব বিচাৰোঁ যে এইখন ভিডিঅ'ৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰক, যাতে গোটেই মহিলাবিলাকে গম পায় আৰু যিবিলাক মহিলা সংগঠন আছে সেইবিলাক মহিলাই যাতে অতি সোনকালে এইজনী মহিলাক মানে কিবা এটা কৰে। মানে আপোনালোকে প্লিজ ভিডিঅ'খন অকণমান শ্বেয়াৰ কৰিব। চাইছেই কৈছে যে মিডিল ক্লাছ ফেমিলিৰ লোকবিলাকে বোলে নিজৰ শৰীৰখন বিক্ৰী কৰি চলি আছে। বন্ধুসকল বহুত বেয়া লাগিছে কথাটো শুনি। আগত আৰু আছে, আপোনালোকে শুনি লওক। মোৰ কথা সপোনতো নাভাবিয়ে পূৰ্বালী গগৈ টকাৰে বিক্ৰী নাযায়। এইটো বন্ধুসকল আপোনালোকে এতিয়া কথাবিলাক শুনি কি বুজিছে? বন্ধুসকল মই কিন্তু এটা কথাই বুজিছোঁ, আৰু আপোনালোকে চাইছে ভিডিঅ'খন আৰম্ভণিতেই যে মহিলাই কৈছিলে যে 20 টকা 5 টকা কিবা দৰ দাম চলি আছিলে, আৰু তাৰ মাজত মই এটা কথাই কৈছিলোঁ যে কিবা মিলামিলি কৰিলেই হৈ যায়, আৰু বাইদেৱে নিজৰ মুখেৰে কৈছে যে 5 টকা। বন্ধুসকল এতিয়া আকৌ কৈ আছে যে তেওঁ বিক্ৰী নহয়, তেওঁ এনেকুৱা ছোৱালী নহয়। মানে বন্ধুসকল কি ক'ব বিচাৰিছে ভিডিঅ'ৰ জৰিয়তে? মই কিন্তু তেওঁৰ ভিডিঅ'বিলাক চাই কিছুমান কথা নুবুজোঁ। আপোনালোকে যদি বুজে তেতিয়াহ'লে মোক প্লিজ বুজাই দিব। আৰু আছে বন্ধুসকল চাই লওক। কুচালা হাৰামজাদা তোমাৰে কি মানে সেইবোৰ কৈ জন্ম দিছিলে নেকি? বন্ধুসকল আপোনালোকে চাইছেনে মানে কিমান বেয়া এজনী ছোৱালী? বন্ধুসকল এজনী অসমীয়া ছোৱালী হৈ যদি মুখত এনেকুৱা ভাষা ওলায়, বন্ধুসকল কি ক'ম, মানে ক'বলগীয়া ভাষাই নাথাকে। বন্ধুসকল আপোনালোকে চাইছে কিমান বেয়া, কিমান অশ্লীল গালি দি আছে আমাৰ অসমীয়া মানুহবিলাকক। কুকুৰ চালা মানে মোৰ মুখেৰে নোলায় এনেকুৱা ভাষা। বন্ধুসকল যিবিলাক ভাষা দিছে আপুনি শুনিলে আপোনাৰো মানে বহুত বেয়া লাগিব। আৰু আপোনালোকে শুনিছেই, যিবিলাকে শুনিছে আপোনালোকৰ বেয়া লাগিছেনে নাই আপোনালোকে সেইটো কথা আজি মোক কমেণ্ট কৰি জনাব। বন্ধুসকল মানে এজনী মহিলাই মানে কি কৰিব বিচাৰিছে, মানে এজন মহিলাৰ কাৰণে আমাৰ সমাজৰ বহুকেইটা মহিলাক মানে তেওঁ নষ্ট কৰিব বিচাৰিছে। এইবিলাক ভিডিঅ' দেখুৱাই আৰু ভিডিঅ'বিলাক আপোনালোকে চাই কি পাইছে মোক সেইটো কথাও কমেণ্ট কৰি জনাব। আৰু বন্ধুসকল মই ইয়াতকৈ ক'বলগীয়া নাযাওঁ, কাৰণ এইজনী মহিলাক বিষয়ে ক'লে কোনো লাভ নাই। তেওঁ বহুত বেয়া আৰু বহুত বেয়া কথাই কৈ থাকে। আৰু ভিডিঅ'টো চাই আপোনালোকে কেনে পাইছা নাজানো মই। যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক, যাতে আৰু মানুহে গম পায়। আৰু বন্ধুসকল এটা কথা, কোনোবাই যদি মোৰ চেনেলখন নতুনকৈ চাই আছা, চেনেলখন ছাবস্ক্ৰাইব কৰা, বেল আইকনখন টিপি দিয়া, কাৰণ মই নেক্সট ইয়াতকৈ মজা ভিডিঅ' লৈ আহিবলৈ চেষ্টা কৰিম, আৰু যাতে সেইবিলাক তোমালোকে মিছ নকৰাকৈ চাব পাৰা। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম।